নমস্কাৰ গুড মৰ্ণিং সকলোকে আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি মৰ্ণিং ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ অলমষ্ট এতিয়া 8টা বাজিব হ'ল আৰু বহুত সোনকালে উঠিলোঁ গতিকে কৈ আছিলোঁ আপোনালোকক আমাৰ ঘৰৰ নামৰ প্ৰিপেৰেশ্যন দেখাই আছিলোঁ সেই নামখন আজি গতিকে আজিৰ পৰা ৰাতিপুৱা উঠিলোঁ আৰু ব্লগ কৰা আচলতে মই সময় নাছিলে তথাপি ভাবিলোঁ নাই মই ব্লগ কৰিছোঁ যেতিয়া মই সকলোবোৰ দেখাই যাম আৰু পিছত হ'লেও চাই যাম আৰু এইজনী মেয়ে মই ৰুম চুম ধুনীয়াকৈ মুচিলোঁ আৰু ঘৰৰ এতিয়াৰ চিটুৱেশ্যনটো অকণমান দেখাওঁ আপোনালোকক সেয়া গোটেই শাক পাচলিবোৰ আৰু ফল মূলবোৰ এনেকৈ থৈছে মানে কাটিব আহিব কালি অকণমান কাটি থৈ গৈছিলে আৰু ভিতৰৰ ফালে বৰ বিশেষ নেদেখাওঁ আৰু ঘৰ মুচি থৈছোঁ আধা আধা কেঁচা হৈ আছে তাৰপিছত এয়া ৰভা হৈ গ'ল সেয়া ৰভা ধুনীয়াকৈ ৰভাখন দি দিলে আৰু এয়া কঠ মানুহ আহিলে বহিবলৈ কঠ ধুনীয়াকৈ মানে পূৰা সকাম ভাইবছ হৈ আছে আৰু ঘৰখনত এয়া আৰু মন্দিৰটো আপোনালোকক দেখাওঁ এয়া পাৰি থৈছে ইয়াত কঠ পাৰিব লাগিব ধুনীয়াকৈ স্কিন তৰি দিলে আৰু আমাৰ ঘৰটো অকণমানকৈ লুকাই গ'ল এয়া ঘৰটো লুকাই গ'ল আৰু সেইখন ৰভাটো আমাৰ খোৱা বোৱা ব্যৱস্থাটো কৰিব এনেকৈ পদূলিটো এবাৰ দেখাই দিওঁ এনেকৈ পদূলিত কলপুলি দি থৈছে বিৰাট ধুনীয়া লাগিছে মই ফোনটোৰ পৰা আকৌ ভিডিঅ' কৰি দেখাম বাৰু তাৰপিছত এয়া এনেকৈ আহি স্কিন তৰি দিছে আৰু এইখন চন্দ্ৰতাপ সকাম হ'লে পাতে তাৰপিছত এইটো হৈছে গোঁসাই ঘৰটো মই গোঁসাই ঘৰটোৰ ভিতৰৰ পৰা ভালকৈ দেখাম এতিয়া বাৰু মই নেদেখাওঁ এয়া ধুনীয়াকৈ কালি মালা চালা লগাই দিলোঁ ইমান মৰম লাগিছে নহয়নে তাৰপিছত এনেকৈ সন্মুখত দুটা কলপুলি আছে এইটো হ'ল গোঁসাই ঘৰটো গতিকে মোৰ ভিডিঅ'টো আজি স্ক্ৰিপ্ট নকৰাকৈ চাই যাব দিনটো কি হয় আপোনালোকৰ লগত সকলোবোৰ শ্বেয়াৰ কৰিম নামৰ কাৰণে সিদিনাখন পদূলি মুখতে এনেকৈ পিৰা আৰু পানীৰ বাল্টিং এটা থৈ দিছিলে ভকতসকলক আমি বৰদোৱা আদৰি আনিছিলোঁ আৰু সকলো ভকতে যাতে ইয়াতে হাত ভৰি ধুই যাব পাৰি সেই সুবিধাৰ কাৰণে ইয়াতে পানী বাল্টিং এটা থৈ দিয়া হৈছিলে আৰু এনেকৈ সোমাই যাব লাগে আমাৰ ঘৰলৈ আৰু চাওকচোন চোতালখনৰ নতুন মাটি দিয়া আছিল কাৰণে বহুত খলা বমা হৈ আছিল যথেষ্ট ধূলিও হৈছিল আৰু এইজনী চাওকচোন আমাৰ ভতিজী মোৰ পিছে পিছে ঘূৰি ফুৰে কোৱা বুলি ক'ম মই বেঙেনাটো ওপৰত লৈ লওঁ নহ'লে আকৌ ক'ব মায়ে পিছত কাম নকৰিলে আৰু এয়া আছিল মাহঁতে আদৰিবলৈ ৰখি আছিলে ভকতসকল আহোঁতে এনেকৈ পদূলি মুখতে তেওঁলোকক ভৰি হাত ধুৱাই নিয়া হৈছিল যিহেতু তেওঁলোক নিমন্ত্ৰণীয় আছিল অথনিতে কৰিলোঁ এয়া আছিল কাজিজৰ লগত কিছু হাঁহি ধেমালি তাৰপিছত এয়া ভকতসকলে তেওঁ আদৰিবলৈ মানে আমাৰ মেইন থাপনাখন আনিলে আৰু এয়া ধুনীয়াকৈ খোলতালেৰে আমাৰ থাপনাখন লৈ আহিলে দাদাই থাপনাখন মূৰত লৈছিলে তাৰপিছত ধুনীয়াকৈ খোলতালে নাম গুণ গাই থাপনাখন এনেকৈ ধুনীয়াকৈ আনিলে অলৰেডি আপোনালোকক শ্বৰ্টছ ভিডিঅ'ত দেখাইছোঁ আজি আকৌ এইখিনি ক্লিপ আগবঢ়ালোঁ লং ভিডিঅ' আকাৰে আৰু ইমান ভাল লাগিছিলে মনটো আমাৰ বহুত বহুত ভাল লাগিছে গতিকে চাওকচোন ভিডিঅ'টো এয়া ভাগৱত ঘূৰাব ভাগৱত ঘূৰালৈ ওলাই মেলি আহিছোঁ যেন তেনে সময়ে পোৱা নাই
আজি আপোনাৰ এই বৈকুণ্ঠ থানখন আজি আমি বৈকুণ্ঠৰ পৰা নমাই আনি তেখেতৰ সেৱকসকলৰ ঘৰত আজি স্থাপিত কৰিব লৈছোঁ। ইয়াতে যদি কোনোবাখিনি দুখ হৈছে সকলোখিনি দুখ মাৰ্জনা কৰি এই লোকসকলৰ মনোবাঞ্ছা পূৰণ কৰি সকলো পৰা সুদৃষ্টি আৰু এয়া পাকঘৰত বৌহঁতে চাহ বনাই আছিলে আৰু মই এনে জোকাই আছিলোঁ যে ধুনীয়াকৈ ক্লিপ ৰাখি থওঁ নহ'লে কাম নাই কৰা বুলি ক'ব পাৰিম যে সেয়া। আৰু এয়া আমাৰ খুৰী আহি পালে, এইজনী মোৰ খুৰী মৰিগাঁৱৰ পৰা আহিছিলে আৰু খুৰীক জোকাই আছিলোঁ আৰু কি কৈছিলে যে কিয় দেৰি হ'ল মই সুধি আছিলোঁ। খুৰীয়ে ধুনীয়াকৈ কৈ আছিলে, কিন্তু বেকগ্ৰাউণ্ডত ইমানেই বেছি চাউণ্ড সেইকাৰণে মই মিউট কৰি ভইচ দিবলগীয়া হ'ল। খুৰা নমস্কাৰ। খুৰী নমস্কাৰ। মাহী নমস্কাৰ। মামী আৰু তই আৰু ব্যস্ততাৰ মাজতে মই যেতিয়াই সময় পাইছোঁ সকলোবোৰ ক্লিপ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, কিন্তু ইয়াৰ মাজতে বহুত ক্লিপ বাৰু ৰখি গ'ল, মানে বহুতখিনি সময় আমি দেখুৱাবলৈ নোৱাৰিলোঁ যিহেতু মোৰ মোবাইলটো বেলেগৰ হাতত দি থোৱা আছিলে, মানে বেলেগে মোক ভিডিঅ' কৰি দিছিলে আৰু এতিয়াহে মই গোটেই ভিডিঅ'খিনি পাইছোঁ। আৰু এয়া আছিলে মেধি দেউৰী ভাত বনাই আছিলে তেওঁলোকে খুব ধুনীয়াকৈ। তাৰপিছত ইয়াৰ ভিতৰত জলপান খাবলৈ দিয়া হৈছিলে ভকতসকলক, লগতে যিসকল নিমন্ত্ৰণীয় অতিথি আছিলে তেওঁলোকক দিছিলে। সেইখিনিত বাৰু গোটেই মতা মানুহখিনি বহিছিলে আৰু ঘৰৰ মানুহখিনিয়ে দি আছিলে বা ওচৰ পাজৰ মানুহখিনিয়ে বহুত সহায় কৰি আছিলে আৰু মাহঁতে ধূপ ধূনা লগাই সেৱা কৰিছিলে। ময়ো কৰিছিলোঁ। এইজনী মই ৰেড কালাৰ পিন্ধি থকাজনী, ৰেড কালাৰ পিন্ধাজনী মোৰ বা আৰু কাষৰজনী মই। গতিকে এইখিনি ভিডিঅ' বেলেগে কৰি দিছিলে। বহুতে হয়তো ভাবিবও পাৰে যে অকল ভিডিঅ' কৰি থাকিলে ঘৰৰ সকামখনত কাম বন একো নকৰিলে তেনেকুৱা একো কথা নাই। কৰিবলৈ মন থাকিলে আচলতে মানুহৰ যদি মনেৰে কিবা এটা কাম বিচাৰে তেনেহ'লে মানুহে সকলো কামেই কৰিব পাৰে। আৰু মই মোবাইলটো লৈ থকা নাছিলোঁ, ভিডিঅ'বিলাক বেলেগে কেপচাৰ কৰি দিছিলে কিছুমান, ময়ো কৰিছিলোঁ। আৰু এয়া আছিল ভিতৰত। এইখিনি আমাৰ ওচৰ পাজৰ আৰু পৰিয়ালৰ আছিলে আৰু ইহঁতক আমি ধেমালি কৰি আছিলোঁ যে ভিডিঅ' কৰি থাকোঁ। আৰু এয়া আছিল মেইন সমাজখন, গতিকে এইখিনিও উপভোগ কৰকচোন আপোনালোকে। আৰু এইজনীক চিনি পাইছেনে? এইজনী মানে মোৰ ফ্ৰেণ্ড সুৰভি, মোৰ ব্লগত আপোনালোকে আগতে বহুতবাৰ দেখিছে। আৰু এয়া পুনৰ পৰা আহিছোঁ, আমাৰ নামৰ যিটো পাৰ্টি আছিলে নামতি দলৰ পাৰ্টিটোক আমি আগবঢ়াই নিবলৈ আহিছিলোঁ আৰু মাকে কিবা কিবি জোকাই আছিলোঁ দলৰ উপদেষ্টা বুলি, কিন্তু ইমানেই বেকগ্ৰাউণ্ডত চাউণ্ড আৰু গান বাজি আছিলে গতিকে কপিৰাইট লাগিব বুলি অফ কৰি দিবলগীয়া হ'ল। আৰু ভকতসকলে এয়াও নামৰ পাৰ্টিটো ধুনীয়াকৈ নিছিলে। আৰু এয়া চাওকচোন গোটেই বাচ্ছা পাৰ্টিটো এনেকৈ মোৰ বিচনাতে বহি আছিলে, মানে সিহঁতে উৎপাত কৰা নাই, ধুনীয়াকৈ বিচনাতে বহি এনজয় কৰি আছিলে। আৰু এইটো দেখিয়ে থাকি আৰু মোৰ ব্লগত কি কওঁ। আৰু নাই ধুনীয়াকৈ সকলোকে চাহ তাহ দি আছিলে। আচলতে বহুত ভাল লাগিছিলে সেইদিনাখনৰ পৰিৱেশটো, আমাৰ বহুত বেছি এটা ভাল লগা দিন, মই বাৰে বাৰে কৈ আছোঁ। আৰু ইহঁতক জোকাই আছিলে এজনী মোৰ বা আৰু এজনী জেঠাই ছোৱালী, আৰু এইটো দেখিয়ে থাকে মোৰ দাদা। গতিকে এয়া মানুহে আকৌ ভাত খাব লৈছে, গতিকে আপোনালোকে প্লিজ উপভোগ কৰক মোৰ ভিডিঅ'টো, স্কিপ নকৰিব, যিহেতু মই বহুত কষ্টৰে আৰু আপোনালোকৰ মৰমৰ বাবে বনাইছোঁ। আৰু যিদিনাখনে মই ভাবোঁ যে আজিৰ পৰা ভিডিঅ' নবনাওঁ সেইদিনাখনে আপোনালোকে মোক যথেষ্ট মৰম দিয়ে, বা মই ভাবি থাকোঁ মানুহৰ লাইক ফলোৱাৰ্ছনো কি, মোৰ কিছুমান এনেকুৱা ধৰণৰ মেমৰিজ যিহেতু জীৱনত এবাৰে হয়, এনেকুৱা ধৰণৰ মেমৰিজবিলাক মোক গোট খাই আছে অকল জাষ্ট বিকজ অফ মই ভিডিঅ' বনাওঁ কাৰণে। আৰু ইয়াৰ ভিতৰত চাওকচোন জেঠাই ছোৱালীজনীয়ে পাপৰ ভাজি আছে, তাইকো কেপচাৰ কৰি থৈছে, মানে ভাল লাগিছে। এইখিনি ভিডিঅ' মই হয়তো দেখা নাছিলোঁ, কিন্তু আজি মোবাইলটোত ভিডিঅ'খিনি যেতিয়া এডিট কৰি আছোঁ তেতিয়া দেখা পাইছোঁ। গতিকে এই ভিডিঅ'খিনি যদি মই নবনালোঁ হয় তেতিয়াহ'লে মই দেখা নাপালোঁ হয়। আৰু এয়া ভকতসকল যাবলৈ হ'ল খাই বৈ, মা বাহঁতে ভকতসকলক মাননি দি পেলাই তেওঁলোকক সেৱা কৰি আছিলে। এইখিনিও ধুনীয়াকৈ কেপচাৰ কৰি থোৱা হৈছে। এইখিনি ভিডিঅ' যদি মই নকৰিলোঁ হয় বছৰত আৰু বা জীৱনত আৰু কেতিয়াও হয়তো এইখিনি দিন মই উভতাই নাপালোঁ হয়। গতিকে যিসকলে ভিডিঅ' বনায় বা যিসকলে ভিডিঅ' কেপচাৰ কৰে তেওঁলোকৰ কাৰণে এইটো বহুত বেছি সুবিধা। এতিয়া মোৰ যেতিয়াই মন যায় চাব পাৰিম, বা যিসকল লোক আমাৰ সকামখনলৈ বা আহিব পৰা নাছিলে বিশেষ অসুবিধাৰ বাবে, তেওঁলোকেও এইখিনি চাই অনুভৱ কৰিব পাৰিছে যে এনেকুৱাই হৈছিলে। আৰু মোবাইলত মই আগতে বহুত ভিডিঅ' ৰাখি থওঁ, যিহেতু স্পেচৰ অসুবিধা থাকে মোবাইলত, এবছৰ বা ছমাহৰ পিছত এই ভিডিঅ'খিনি গুচি যায়। কিন্তু ইউটিউবটো এনেকুৱা এটা প্লেটফৰ্ম যিটো ইউটিউবৰ পৰা কেতিয়াও ডিলিট নহয়। গতিকে এইটো মই ভাবোঁ বহুত এটা ভাল হৈছে। গতিকে আপোনালোকে জাষ্ট লাইক এটা দিব লাগে বা ছাবস্ক্ৰাইব কৰিব লাগে, সেইখিনিত কৃপণালি নকৰি আমাৰ এই কষ্টখিনি বা আপোনালোকক দিয়া মৰমখিনি বা আপোনালোকে মোক দিয়া মৰমখিনি সদায় জগাই থাকক, মই সেইটোৱে ভাবিছোঁ বা সেইটোৱে বিচাৰোঁ। আৰু চাওকচোন ময়ো কাম কৰিছোঁ দেই ৰাইজ, মই কাম নকৰা নহয়।
আৰু এয়া দাদাই এবাৰ সেৱা কৰিছে, দাদা, মা, বা। মই আচলতে এইখিনি সময়ত সেৱা কৰিব নাপালোঁ। পিছত মেইন সমাজখনত খোৱাৰ পিছত আকৌ বেলেগ এখন চোতালত দেখুৱাইছিলোঁ। এই দুখন চোতালত ভাত খোৱা হৈছিলে, সেইখন চোতালত মানুহ বহিলে। গতিকে মই তেওঁলোকক অকণ দিয়া থোৱা কৰিলোঁ। গতিকে মই এইখিনি কৰিব নোৱাৰিলোঁ। আৰু মই পিছতহে দেখিছোঁ যে এনেকুৱাও কিছুমান হৈছিলে যে সেৱা কৰিছিলে। গতিকে একো নাই, কোনোবা এজনে কৰিলে হ'ল। অন্তৰত মোৰ ভক্তিভাৱটো তেওঁলোকৰ প্ৰতি সদায় আছে। আৰু যিমানখিনি পাৰোঁ সকামখনত লাগিবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ মাৰ বহুত বেছি আশা আছিলে এটা গোঁসাই ঘৰ হ'ব। মানে সৰু ঘৰৰ পৰা এটা মানে সৰু মাটিৰ ৰচিতা ঘৰ আছিলে। তেতিয়াৰ পৰাই মায়ে ভগৱানক বহুত বেছি মানিছিলে। মানা পিছত এটা গোঁসাই ঘৰৰ কাৰণে বহুত বেছি ভাবি থাকে যে গোঁসাই ঘৰ, আৰু এটা গোঁসাই ঘৰ বনাবলৈ হ'লে কমেও আজিকালি বহুত বেছি পইচা লাগে। গতিকে বহুতখিনি সময় লাগে। আৰু যি কি নহওক অকণমান অকণমানকৈ কৰিও অন্ততঃ আজি লাষ্টত গোঁসাই ঘৰ ভাগ হ'ল। মাৰ আশাটো যিমান আছিল, যেনেকৈ ভকত মাতিম বুলি ভাবিছিলে, যিমানখিনি মানুহ মাতি এই সকামখন পাতিম বুলি ভাবিছিলে, সিমানখিনি মানুহ মাতি বা সেনেকুৱা ধৰণেৰে সকামখন পাতিবলৈ আমি সক্ষম হ'লোঁ বা ঈশ্বৰে আমাক দিলে। গতিকে ঈশ্বৰৰ ওচৰত আমি সকলো সদায় চিৰকৃতজ্ঞ এনেকুৱা এটা ক্ষণ আমাক ধৰি ৰাখিব দিয়াৰ বাবে। গতিকে মই ভগৱানৰ ওচৰত সেইখিনিয়ে কৈছোঁ। আৰু এয়া চাওকচোন, এয়া যে ভাত দি আছিলোঁ বুলি কৈছিলোঁ, এয়াও অকণমান তাই মানে মোৰ মামাৰ ছোৱালীজনীয়ে ভিডিঅ' কৰি আছিলে, তাই ক্লিপখিনি ধৰি ভাগৰি ৰাখিছে। পৰিছোঁ ভোজ পাতি লৈ। এয়া শেষৰ কোটা, মানুহ চবে খালে আৰু ইফালে নাম গাইছে। এয়া আৰু এয়া এতিয়া এইবোৰ কোটাত পৰিছে আৰু। ৰাইজ সকাম শেষ হ'ল আৰু এতিয়া আমি ঘৰ দুৱাৰ চাফা অকণমান কৰিবলৈ লৈছোঁ। আচলতে বহুত বেছি কষ্ট হৈছে। ৰাতিপুৱা একদম ৰাতি 5টামান বজাতে, ৰাতিপুৱা 5টামান বজাতে উঠা, কাম কৰা, এতিয়ালৈকে ৰেষ্ট পোৱা নাই। আৰু দিনটো ভিডিঅ' কৰিছোঁ যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ। আৰু ইমানো দেখুৱাব নোৱাৰি, কাৰণ বহুত মুহূৰ্ত দেখুৱাব নোৱাৰিলোঁ, কাৰণ ঘৰত মানুহ বহুত কম। গতিকে আমি গোটেইখিনি কৰিবলগীয়া হৈছে। আৰু মোবাইলটো লৈ থাকিলেও ভাল নেদেখি, যিহেতু ভকত আহিছে। আৰু আজি যিটো এক্সট্ৰিম ঠাণ্ডা গাইজ, আমি বহুত ভয় খাই আছিলোঁ যে সকামখন কেনেকৈ যাব, কিন্তু বহুত ভালে ভালে গ'ল। আৰু এতিয়া ৰাতিলৈ আকৌ এটা আমাৰ ভাত খোৱা কাৰ্যসূচী আছে, আমাৰ নিজৰ মানুহখিনি আৰু যিখিনি আলহী দুলহী আছে। গতিকে এতিয়া ঘৰ দুৱাৰ চাফা কৰিলোঁ, আপোনালোকক সকলো ব্লগ আকাৰত দেখুৱাম বাৰু। গতিকে আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই থাকিব। আৰু সঁচাকৈ এখন সকাম পাতিলে মানুহে আচলতে পাতিলেই নহ'ব, মানুহক ভগৱানে দিব লাগিব। আৰু যিহেতু আমাৰ গোঁসাই ঘৰ লোৱা আছিলে, গতিকে আমি বহুত বেছি ভয় খাই আছিলোঁ যে কি হ'ব, কিন্তু ভগৱানৰ আৰু ঈশ্বৰে দিয়া দান। গতিকে বহুত ধুনীয়াকৈ হৈ গ'ল। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু ৰুম ঘৰৰ অৱস্থা নাই একদম। আৰু যিখিনি এটা বহুত বেছি ভাল লাগিলে, আজি যিখিনি নিমন্ত্ৰণীয় মানুহ আহিছিলে, মাতিছিলোঁ, গোটেই মানুহখিনি আহিলে, সকলোৱে কম সময়ৰ কাৰণে হ'লেও দেখা দিলে। গতিকে বহুত বেছি ভাল লাগিলে। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আপোনালোকে চাই যাব কিমানখিনি দেখাব পাৰোঁ। দিনত সকাম হৈ যোৱাৰ পিছত ৰাতিও আকৌ আমাৰ ওচৰ চুবুৰীয়া বা যিখিনি আলহী আছিলে তেওঁলোকৰ লগত আকৌ এসাঁজ খোৱা হ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আগলৈ চাই